আমি তাতে শাকতলা চাৰ দোকানত বহি আছিলোঁ। বহি থকাৰ অৱস্থাতে ফট কৰি মানে এনেকৈ এটা শব্দ হ'ল। আমি দৌৰি আহিলোঁ। দৌৰি অহাৰ পিছত দেখা পালোঁ এক্সিডেণ্ট হৈ আছে, মানে 3জন মানুহ পৰি আছে। এটা বাইকৱালা, এটা চাইকেলৱালা, এটা মাইকী মানুহ, দুটা মতা মানুহ, এটা মাইকী মানুহ। মানে গাড়ীখন বাইকখন আহি আছিল পূবৰ পৰা পশ্চিমলৈ। তাৰপিছত চাইকেলখনো পশ্চিম ফালে যাই আছিল। পাছত খুন্দা মাৰিলে। পাছত খুন্দা মাৰোঁতে তেওঁৰ হাজবেণ্ড আৰু ৱাইফে দুজনে একলগতে আছিল চাইকেলত। পিছফালৰ পৰা মাৰিছে। মাৰাৰ পিছত চাইকেলতো পুৰা স্পীডতে আছিল। তাৰপিছত দেখা পাওঁ, তাৰপিছত আমি থানাত খবৰ কৰিলোঁ। থানাত লগে লগে পুলিচ আহিল। পুলিচ আহি এম্বুলেঞ্চ লৈ আহিল। এম্বুলেঞ্চ লৈ আহি আমি মানে জখমীখিনি আমি গাড়ীত উঠাই দিলোঁ। এম্বুলেঞ্চ উঠাই দিয়ে তেওঁলোকে মানে আমাৰ লয়াৰ আছামৰ হস্পিটেলত লৈ গ'ল। তাৰপিছত পুলিচে আহি ৰিপৰ্ট কৰাৰ পিছত তেওঁলোকে মানে কোনেকৈ এক্সিডেণ্ট এইবিলাক আমাক সোধা পোছা কৰিলে। বাছ আমি এইখিনিয়ে জানো। ৰাতিপুৱা এইটো এক্সিডেণ্ট ৰাতিপুৱা 10:30 বজাত মটৰ চাইকেল আৰু চাইকেলৰ মাজত এক্সিডেণ্ট হৈছিল। এক্সিডেণ্টৰ ফলত আমাৰ 1 নম্বৰ নাচনগুৰি গৰাইমাৰী নচাত তাৰ আৰু তিৰিটাও আছিলে আৰু মটৰ চাইকেল যিটো বাইক চলাইছে তেওঁৰ ঘৰ 1 নম্বৰ ভাণ্ডাৰা বুলি আমি জানিব পাৰিছোঁ। তো আমি এই 37 ৰাষ্ট্ৰীয় ঘাইপথত এনেকৈ মাজে মাজে এক্সিডেণ্ট হৈ আছে। তো আমি আমাৰ লোকেল আৰক্ষী থানাত আমি এটা দাবী উত্থাপন কৰিছোঁ ৰাইজৰ ফালৰ পৰা, যাতে আমাৰ এই যে টাৰ্ণিং পইণ্টটো আছে তাত আমি যাতে পইণ্ট পুলিচ পাওঁ। তাৰ কাৰণে আমি ৰাইজে দাবী উত্থাপন কৰিছোঁ। নহ'লে আমাৰ এনেকৈ দুৰ্ঘটনা হৈ আছে। এনেকৈ দুৰ্ঘটনা কৰি আমাৰ ৰাইজৰ বহুত ক্ষতি হৈ আছে। যদি আইনৰ ফালৰ পৰা যদি এইখিনি অলপ নজৰ দিয়ে তেতিয়াহ'লে আমাৰ ৰাইজ এইখিনিতো সুৰক্ষিত হৈ থাকিব।